পানী এটা প্ৰব্লেমে মানে মই 9 নম্বৰ Hey guys, good morning. তো আজি উঠিছোঁ হ'লে চব এইফালে হ'ল দোকান চোকানবোৰ আছে ইয়াত তো আজি হ'ল 3 নম্বৰ দিন তো বেটি সাৰ পাই আছে তো ভিতৰত ড্ৰেছিং কৰি আছে ৰাতিপুৱা শুই উঠি একদম এনেকৈ যদি বেলিটো ডাইৰেক্ট মুখত পৰেহি এইফালে কি মজা লাগে তো গাইজ আজি দিনত কি হয় কি কৰোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ইয়াত বহি আছোঁ ইয়াত ৰাতিপুৱাই এইফালে চেলবা আজি ঘৰলৈ যাবগৈ বুলি কৈছে তো গাইজ চাই থাকিব ভিডিঅ'টো মই ড্ৰেছিং কৰি আছে ভিতৰত সেইটো কাৰণে এতিয়া বাহিৰত বহি আছোঁ তো গাইজ এতিয়াৰ পৰা ড্ৰেছিং কৰিলে তো এতিয়া কিবা এটা খাবলৈ দিম তাইক গৰম পানী আৰু মেৰিগ'ল্ড বিস্কুট খাব দিছে বেলেগ একো খাব দিয়া নাই আৰু খিচিৰি খাব দিছে তো খাব দিম এতিয়া তাৰপিছত খাব দিয়াৰ পিছত ঘৰলৈ যাম ভাত আনিমগৈ গাইজ এইটো মেৰিগ'ল্ড বিস্কুট দুটা ডিম এটা চিভিলত দিব আহিছিলে চাহ বুলি কৈ অকল বিস্কুটটো দিছে চিভিলৰ পৰা চাহ বুলি কৈ দিব আহিলে বিস্কুটটো ডিমটো দি থৈ গ'ল এই দুইজনী এদিন উচেলবা আৰু নুনুবা কালি ৰাতি এনেকুৱা নাক মাৰিছে বিভিন্ন ধৰণৰ মাত উলিয়াইছে কালি উচেলবাক মই উঠাইছো দেই ৰচোন আকৌ ধুনীয়াকে শুই থাকিছে গাইজ বাথৰুমটো বেয়া নহয় ধুনীয়া আছে খালি অকল পানী এটা প্ৰব্লেমে মানে পানীটো ৰাতিপুৱা পৰা নাই এতিয়া সেইটো কাৰণে অলপ অসুবিধা হৈছে তো গাইজ আপোনালোকে যদি মোজা কিনে এইটো ষ্টাইল কিনিব চাই লওঁ এই দুটা দেখিছেনে ইভাগে হোৱা মানে এইটো এইকেইটা আঙুলিয়েদি এইটো মোবাইল চবাইল টিপিব নোৱাৰে মানে গোটেই মোজাটো পিন্ধি বাইক চলাই যাওঁতে ক'ৰবাত ৰখাই পিনি মোবাইলটো টিপিব হ'লে মানে এইকেইটা নহয় এই দুটা আঙুলি দিছে দেখিছেনে এই দুটা আঙুলি দি টিপিব পৰাকৈ দিছে এনেকুৱা ল'ব এইফালে চাব দেই এতিয়া মই ক'ত আছোঁ চিভিলৰ পৰা আহিলোঁ এতিয়া এইফালে আহিলোঁ চিভিলৰ পৰা ধেমাজি মেডিকেলৰ পৰা আমাৰ ঘৰলৈ শ্বৰ্টকাট মাৰি দিলোঁ এইফালে এতিয়া পথাৰে এনেকৈ যাওঁ এতিয়া একশ্যন গহপুৰত থকা হ'লে ধুনীয়াকৈ দেখুৱাই দিব পাৰিলোহেঁতেন এইফালে পথাৰৰ মাজত চব ধুনীয়া ঘৰ এটা বনাই থৈ দিছে ৰাস্তা কি ধুনীয়াকৈ আছে এইফালে এইফালে পথাৰ হেৰিয়া নোৱাৰ মাজে যাব লাগিব এইডোখৰত আছে আমাৰ ঘৰটো এই ৰঙা টিং দিয়া যায় এইটো যে এই তাৰ ওচৰতে আছে ঘৰত ভাতটো খাই যাম মই তাৰ বাহিৰত লৈ যাম এতিয়া বাৰু একো মোৰ ভাগিন মোৰ বা কেই নম্বৰ আছিলে বৰ বাৰ ল'ৰা মমী বাই এই আপোনালোকে দেখিছে গৈছিলোঁ এবাৰ তালৈ আকৌ ভিডিঅ'টো চাইছে যদি এইফালে ডাঙৰ বাই ভাত ভৰাই আছে ভাত টিফিনত ভৰাই আছে বাহঁতলৈ এতিয়া ধুনীয়াকৈ ভাতটো খাই ল'ম তাৰপৰা যাম আকৌ গাইজ তো ভাত খাব লৈছোঁ এইটো ক'লা চাউলৰ ভাত মই আগতে খাই বেয়া পাওঁ ৰঙা চাউলৰ ভাত আগতে মই খাই বেয়া পাওঁ আজিকালি কালি খাই ভাল লাগিলে বাৰু এমিনা চাউল ভাত কি বুলি কয় জানো আপোনালোকে আমাৰ এমিনা বুলি কয় আপোনালোকে কোনে খাই পাইছে এমিনা চাউলৰ ভাত আপোনালোকে কি কয় কমেণ্ট কৰি দিব এইফালে আচাৰ লৈছোঁ গুড়ি জলকীয়া কেঁচা জলকীয়া লৈ লৈছোঁ এইফালে মূলা দালি তাৰপৰা অমিতা জোল ওলকবি আলু মাংস লোকেল মুৰ্গী কি ধুনীয়াকৈ বঢ়িয়া আছে টেষ্টি খাই চালোঁ প্ৰথম আপোনালোকক দেখুৱাই দিলোঁ এবাৰ আৰু মেহমান সেইটো গাইছে দুইজনী বমি কৰি আহিছে পূৰা বমিটিং গাৰ্ল চশমাটো ধুনীয়া লৈছে মেম্বাৰ আকৌ বা এতিয়া পুনৰ আহিছে
দুধু খাব এতিয়া দেই নুনুবা আৰু চেলুবাই ভাত খাই আছে, এইফালে ভিনদেউ চাহ খাই আছে, এইফালে ডাঙৰ ভাই ঘৰলৈ যাবগৈ আজি, আৰু চেলুবাই ঘৰলৈ যাব, ধৰি আছে বেটি, এইফালে শুই আছে মামি। এতিয়া পৰা পাপা হাতত ধৰিয়ে ল'লে, ইমান টাইটকৈ ধৰি আছে, এৰিয়ে নিদিয়ে। চাই লওক গেছ হাতত কেনেকৈ ধৰি আছে বেটি, ধেনু ছোৱালী হতাইলৈ গৈছে। গাইছ এতিয়া এনেই শুই আছে, এইফালে নুনুবা কালি শুইও আকৌ শুই আছে, অকল শুইয়ে থাকে। এইফালে আমাৰ পি আহিলে, পি চাহ আনিছিলে, চাহ উলিয়াইছে। এইফালে ডাঙৰ বা, এইফালে আমাৰ মা বেটি শুই আছে। আৰু আজি কোন কোন আহিব চাই থাকিব, গোটেই বা চব চিনাকি কৰাই দিম, আহিব। তো এই আমাৰ আহিছে বেটি ভাগৰ, এই ভণ্টি আহিছে, ভণ্টি মোৰ ভাগৰ ভণ্টি, তাৰপৰা আমাৰ বেটি ভাগৰ ভণ্টি সি তাই ভণ্টি কেনেকৈ হ'ব, তাইৰ ভাগৰ বাইক হয় নাই, বাইক ক'ব লাগে, অঁ বাইক হয় বাইক। বেহুচ হৈ গ'লে চিক্কি চিক্কি চিক্কু 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 চিক্কু। এইটো ডাঙৰ বা, এইটো 1 নম্বৰ আমাৰ বা, এইজনী 2 নম্বৰ, এইজনী 3 নম্বৰ, 3 নম্বৰ ক'ত, এইজনী 4 নম্বৰ আমাৰ চশমা বাইদেউ। 5 নম্বৰটো কালি আজি ঘৰলৈ গ'ল, দেখিছিলে আপোনালোকে। মই কেই নম্বৰ, মই 9 নম্বৰ। ভণ্টি মানটো এই চাহ খাই আছে, আহিলে বাহঁতে ঘৰৰ পৰা, ঢকুৱাখানাৰ পৰা আহিলে আজি, আহি পিনি এতিয়া ঘৰত ভাত চাত খালে আমাৰ ঘৰত, তাৰপৰা এতিয়া মেডিকেললৈ আহিলে, মেডিকেললৈ চাই দিব। তো গাইছ মেডিচিন লৈ আহিলোঁগৈ, পেহীক থৈ আহিলোঁ কমাৰ গাঁৱত। এটা মই চাওমিন ল'বলৈ আহিছিলোঁ, তাৰপৰা পেহী গাড়ী যোৱা নাছিলে, এখনত থৈ আহিলোঁ। তো বেটাই ক'লে ঠাণ্ডা লাগিছে বুলি, সেইকাৰণে হেলমেটটো পিন্ধাই দিলোঁ ইয়াক। চাওক কেনেকুৱা লাগিছে। অঁ ইয়াৰ পৰা ভালকৈ শ্বুট নহ'ব হয় নাই, এই গেটৰ ওচৰত গৈ লাগিব। ৰ'বা চাওমিনটো লৈ লওঁ ন। গ্ৰীণ চাটনি মাছ আছে, জলকীয়াটো হোটেলৰ পৰা আহিলোগৈ, আনিছে বাহঁতে ভাত খাবলৈ। তো কাকোবাই গৰৈ মাছ নাখায় মানে, এইটো পলিথিনত লৈ আহিলোঁ। ভাত খাবলৈ চাটনি আছে ইয়াত, জলকীয়া ধুনীয়াকৈ 2 নম্বৰ, সেইফালে মেইন কাকোবা খিচি দি আছে, আহিব ধুনীয়াকৈ খাই লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, চি ইউ।